हेलो एवरीवन नमस्कार मैं जयश्री आपनालोक सकलोके पुनर्बार मैं अन्य एटा भिडिओলৈ स्वागतम जनाइছো आशा करिছো आपनालोके बहुत बेছি ভালে আছে আৰু আজি বহুত দিনৰ মূৰত মই ভিডিও লৈ আহিছো কাৰণ মোৰ গাটো বহুত বেছি বেয়া আছিল যাৰ কাৰণে মই ভিডিও দিব পৰা নাছিলো ফাইনালি মই কোন ভাল পালো বাৰু মেডিচিনো খালো আৰু আজি বহুত দিনে হল ভিডিও দিয়া নাই মনটো বেয়া লাগি আছে দিবলৈ ইচ্ছা গৈ আছে ভাবিলো দিয়ে দিও আজি এটা মই ৰেচিপি ভিডিও লৈ আহিছো কৈ দিছো ৰেচিপি মানে আপোনালোকক নাজানো মই কিমানখিনি দিব পাৰো মানে মই দৈনন্দিন জীৱনত মই যেনেকৈ ব্যৱহাৰ কৰো যেনেকৈ খাও তেনেকৈ বনাবলৈ চেষ্টা কৰিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আজি 30 তাৰিখ হয় আৰু কালি পৰা বহুত ধুনীয়া ধুনীয়া ভিডিও পাব কেদিনমানৰ কাৰণে বিশেষকৈ আৰু মই গৈ আছো এটা লং জাৰ্নি বুলিয়ে কম আৰু যেহেতু বহুত দিনৰ মূৰত যাম ট্ৰেইনত যাম গতিকে লং জাৰ্নি বুলিয়ে ক'ব লাগিব আৰু আশা কৰো আপোনালোকে ভিডিওবোৰ চাই ভাল পাব মৰম দিব আৰু যদিহে আপোনালোকে মোৰ ভিডিওবোৰ নতুনকৈ চাইছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই দিয়া প্ৰতিটো নতুন ভিডিও আপোনালোকে চাব পাৰে আৰু যেহেতু বহুত ধুনীয়া ধুনীয়া ভিডিও পাব আৰু কেদিনমানৰ কাৰণে আৰু তেন্তে আপোনালোকে ভিডিওবোৰ চাই থাকিব আৰু এতিয়া মই ৰেচিপি ভিডিওটো আগবঢ়াইছো আপোনালোকক কেনে পায় কমেন্ট বক্সত জনাবলৈ নাপাহৰিব মই বনাব লৈছো খুৰমা আৰু খুৰমাৰ কাৰণে মই লৈছো আধা কেজি ময়দা আৰু তাত দি দিছো অকমান বেকিং সোডা আৰু লগতে অকমান নিমখ দি দিছো যেহেতু মিঠা বস্তু তাত অকমান নিমখ দিবই লাগে তেতিয়াহে টেষ্টটো উঠে ভাল লাগে খাই আৰু দি লম 3 চামুচ ঘি আৰু ঘিৰ হলনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ৰিফাইন অইল আৰু মই ৰিফাইন অইলো ব্যৱহাৰ কৰিম কিন্তু ঘিও দি দিছো তেতিয়া অকমান টেষ্টটো আৰু বেছি ভাল লাগে গতিকে ঘি আৰু ৰিফাইন দি পিনে এনেদৰে মই ভালদৰে মিহলি কৰি লৈছো আৰু এইয়া ৰিফাইন তেল দি দিছো মই আধা কাপ মান লৈছো ৰিফাইন তেল আৰু ধুনিয়াকৈ মই এটো মাৰি লম আৰু কিমানখিনি সময় মাৰিব লাগে মই আপোনালোকক দেখাই আছো আৰু এতিয়া মোৰ ভালদৰে মিহলি কৰা হৈ গল আৰু এতিয়া মই মুঠি মাৰি চাম যেতিয়া এটা লাড্ডু নিচিনা হ'ব তেতিয়া হৈ যাব গম পাম আৰু ইয়া পাৰফেক্ট হৈ গৈছে মোৰ লাড্ডু নিচিনা হৈ গল আৰু এইখিনিতে মই দি দিছো পানী আৰু পানীটো আপোনালোকে পৰিমাণ অনুসৰি দিব যেনেদৰে ৰুটি বনাই তেনেদৰে ডোটো লাগিব আমাক এই অনুযায়ী আপোনালোকে পানীটো ব্যৱহাৰ কৰিব পাৰিব ডোটো ৰেডি হৈ গল আৰু যেনেদৰে আমি ৰুটি বনাবলৈ ডোটো মাৰো তেনেদৰে মাৰি লৈছো একেবাৰে আৰু এয়া অকমান সময় মই ৰেষ্ট কৰিবলৈ দিম প্ৰায় 10 মিনিট মান সময় ঢাকি ৰাখি দিম তাৰ পাছত আপোনালোকক দেখাইছো আৰু এতিয়া 10 মিনিট হৈ গল ঢাকনিখন গুচাই দিছো আৰু ধুনীয়াকৈ স্মুথ হৈ গৈছে আৰু এতিয়া মই আকৌ 2 মিনিটৰ কাৰণে মুঠি লম তাৰ পাছত বেলিম আপোনালোকক দেখাই আছো আৰু এনেদৰে মই 4টা লাড্ডু বনাই লৈছো বেলিবৰ কাৰণে এলোতে হঠাৎ এটা মন কৰিব লাগে যাতে একেবাৰে ৰুটি নিচিনা পাতল হৈ নাযায় অকমান ডাঠ কৰি থব লাগে এতিয়া মোৰ বেলি হৈ গল দেখিছে মই কাটি লৈছো আৰু আপোনালোকৰ সুবিধা অনুযায়ী কাটি লব মই স্কয়াৰ টাইপত কাটিছো আপোনালোকে দীঘলকৈ কাটি লব পাৰে আৰু ইয়া মই কাটি আছো আৰু কাটি হোৱাৰ পিছত মই ফ্ৰাই কৰিম আপোনালোকক দেখাই আছো আৰু সাইডৰ
আৰু সাইডৰ পিনে অকমান ডেপ ডেপ কৰি দিছো যাতে অকমান শকত হৈ থাকে দেখিবলৈও ভাল লাগে আৰু ফ্ৰাই কৰোতেও ধুনিয়া হয় এয়া আৰু এফালে মই কেৰাহীটো গৰম হোৱাত ৰিফাইন তেল দি দিছো খুৰমাখিনি ফ্ৰাই কৰিবৰ কাৰণে এয়া আৰু আপোনালোকে দেখিছে ধুনিয়াকৈ কালাৰটো হলনি হৈ গৈছে আৰু বেছি ডাঠ কৰিব নালাগে নহলে ঠাণ্ডা হোৱাৰ পিছত আকৌ বেছি কাঢ়া হৈ যায় গতিকে এতিয়া মই ইমানটোতে ৰাখি দিছো মোৰ ফ্ৰাই কৰা হৈ গ'ল আৰু এফালে মই কেৰাহীটোত অকমান চেনি দিছো চেনি মই 4 কাপ মান লৈছো কিন্তু মই চেনিটো অকমান বেছিয়ে হৈ গৈছিল আৰু আধা কেজি ময়দা লৈছিলো যেহেতু আৰু মই ইয়া চেনিখিনি অকমান চেনিখিনিত অকমান পানী দি লম আৰু এতিয়া মই পগাই আছো চেনিখিনি আৰু ধুনিয়াকৈ ডাঠ হ'ব লাগিব যেহেতু অকমান বেছি সময় পগাব লাগে আৰু এয়া দেখিছে ধুনিয়াকৈ চেনিটো উঠি আহিছে ওপৰৰ ফালে আৰু এইখিনিয়ে হৈ গৈছে অকমান আপোনালোকে লাৰি চাব পাৰে ধুনিয়াকৈ তাৰডালৰ নিচিনা হৈ যাব এয়া মোৰ তাৰডালৰ নিচিনাকৈ হৈ গৈছে ধুনিয়াকৈ মানে এইখিনি মোৰ পাৰফেক্ট হৈ গৈছে ইয়াতে মই ভাজি থোৱা খুৰমাখিনি ঢালি দিম আৰু এয়া এতিয়া চেনিখিনি ধুনিয়াকৈ পগোৱা হৈ গ'ল তাতে দি দিছো খুৰমাখিনি আৰু খুৰমাখিনি অকমান সময়ৰ কাৰণে লাৰি থাকিম যেতিয়ালৈকে গোট খাই নাযায় আৰু এয়া দেখিছে ধুনিয়াকৈ খুৰমাখিনি ঢালি দিয়াৰ পিছতে ধুনিয়াকৈ ডাঠ হৈ আহিছে আৰু এইখিনি সময় মোৰ বহুত বেছি প্ৰিয় মই বহুত বেছি ভাল পাওঁ এইখিনি কৰি আৰু এয়া ধুনিয়াকৈ শুকান হৈ যাব এয়া দেখিছে হসাকৈ ভাল লাগে এইখিনি সময় মোৰ আৰু এয়া মোৰ ৰেডি হৈ গ'ল খুৰমা হসাকৈ দেখিবলৈ বহুত বেছি ভাল লাগিছে দেখিবলৈ নহয় খাইও ভালে লাগিব মই জানো আৰু আপোনালোকে কেনেকুৱা পায় আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু বহুতে জানে কিন্তু মই যেহেতু ভাল পাওঁ মই যেহেতু বনাইছো গতিকে আপোনালোককো দেখাইছো আৰু এইটো ভিডিও এইখিনিতে সামৰি দিছো আৰু যদিহে আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলত আপোনালোকে নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই দিয়া প্ৰতিটো নতুন ভিডিও আপোনালোকে অতি সোনকালে চাব পাৰে তেতিয়া হলে আজিলৈ বাই বাই